তাৰ বাবে এয়া ভেন্দিখিনি মই আগতীয়াকৈ ধুনীয়াকৈ ধুই শুকুৱাই লৈছোঁ। ইয়াত অকণো পানী নাই। এতিয়া মই ভেন্দিখিনি ভালদৰে কাটি লওঁ। এয়া মই ভেন্দিখিনি কাটি ল'লোঁ আৰু লগতে মিডিয়াম চাইজৰ আলু এটা কাটি লৈছোঁ আৰু পিঁয়াজ এটা কাটি ল'লোঁ, জলকীয়া এটা ফালি লৈছোঁ আৰু লগত লৈছোঁ নহৰু দুফুটা থেতেলিয়াই ল'লোঁ। এয়া সকলোখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া গেছটো জ্বলাই কেৰাহীখন মই পাতি দিছোঁ। কেৰাহীখন গৰম হ'বৰ বাবে মই ৰাখি থৈছোঁ। এয়া মোৰ কেৰাহী গৰম হৈ গ'ল, তাত দিছোঁ তেল অলপ। কেৰাহীত গৰম হৈ গ'ল তেল। এতিয়া মই প্ৰথমতে দিছোঁ আলুখিনি অলপ ভাজি ল'ম। অকণমান হালধি দিছোঁ। এতিয়া মিক্স কৰি ল'ম। এয়া মোৰ আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আলুখিনি কাঢ়ি ল'ম বাতি এটাত। এতিয়া মই আলুখিনি কাঢ়ি ল'লোঁ। একেখিনি তেলতে মই পিঁয়াজখিনি ঢালি দিছোঁ। আৰু লগতে দিছোঁ নৰসিংহ পাত। এয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। মই লগতে দিছোঁ অকণমান হালধি। যিহেতু আলুত মই আগতীয়াকৈ হালধি দিছিলোঁ, এতিয়া অকণমান দি দিছোঁ। এতিয়া মই ভেন্দিখিনি দি দিলোঁ। ভেন্দিখিনি মিক্স কৰি লওঁ। এয়া ভেন্দিখিনি মিক্স কৰি লৈ মই লগত নিমখ দিছোঁ। নিমখ আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব। এতিয়া অলপ সময় মই ঢাকোন লগাই দিম। এয়া ভেন্দিখিনি মই ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াৰ লগত মই দিম আগতীয়াকৈ ভাজি থোৱা আলুখিনি। সকলোখিনি মিক্স কৰি ল'ম। আগতীয়াকৈ যিহেতু মই আলুখিনি ভাজি লৈছিলোঁ, এতিয়া অলপ টাইম ভাজি ল'ম। অকণমান টাইমৰ কাৰণে ঢাকোনখন লগাই দিছোঁ। এয়া আমাৰ ভেন্দি ভাজি ৰেডি হৈ গ'ল। এতিয়া মই বাতি এটাত উলিয়াই লওঁ। আজি যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম।